ক'ত যোৱা অঁ ককা থেংক ইউ ঠিক আছে নহয় যাওঁ অঁ অঁ ঠিক আছে দিয়া চিনি পোৱা অঁ ক'ত ইয়াতে ঘৰ ন থেংক ইউ ইয়াতে ন থেংক ইউ ঠিক আছে এইফালে গৈ ৰাইট ফালে ন হে গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলো ভালেই আছে গাইজ এতিয়া বাজিল 6টা তো আজি ন বহুত সোনকালে উঠিব লগা হ'ল উঠি কৰি পূৰা ৰেডি হৈ গ'লোঁ আৰু মানে আজি গৈ আছোঁ মৰিগাঁও কিয় গৈ আছোঁ কি কৰিব গৈ আছোঁ সকলোখিনি কথা ন মটৰ ভ্লগিঙত গৈ আছোঁ তো ব'লক ডাইৰেক্ট মটৰ ভ্লগিঙত লগ পাই আছোঁ অ'কে গাইজ মটৰ ভ্লগিঙত আহি গ'লোঁ এই বৰষুণে পৰিছে দেখোন আজি ন মৰিগাঁও ককাৰ কামতে গৈ আছোঁ মোৰ কামত যোৱা নাই কাম মানে কি আৰু আজি যিহেতু আহিনৰ তিথি সেইটো কাৰণে ককা বোলে তাত ভাওনা চাবলৈ যায় তো মোকো লগ ধৰিলে বহুত দিনৰ আগৰ পৰা কৈ আছিল আহিনৰ তিথিত মৰিগাঁও যাম ভাওনা চাবলৈ তো সেইটো কাৰণে গৈ আছোঁ আৰু তাতে মৰিগাঁৱত আমাৰ জেঠাইৰ ছোৱালীও বিয়া হৈছে আৰু তাইও আগৰ পৰা মাতি আছিল যে আহিবি তো সেইটো কাৰণে গৈ আছোঁ আৰু তো আপোনালোকে ভিডিঅ' কণ্টিনিউ কৰি থাকক যি য'ত পাব সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু গাইছ কেমেৰা এংগল বেয়া হৈ আছে তো এনেকৈ চোৱা আৰু উপায় নাই মানে মই মিলাব পৰা নাই একচুৱেলি আৰু আজি ৱেডাৰটো একেবাৰে বেয়া বৰষুণ নাপালে হ'ল আৰু ঘৰৰ পৰা ওলাইছোঁ অকণকৈ বৰষুণ পৰিব লৈছিলে তো এতিয়া পৰা নাই কিন্তু অলপ ডাৱৰীয়া হৈ আছে ক'ৰবাত যেতিয়া যাবলৈ হয় ন তেতিয়া বতৰটোৱে ন বহুত প্ৰব্লেম দি থাকে মানে হয় বৰষুণ পৰিব নহয় ৰ'দ বেছি কি ক'বা আৰু অ'কে আহি পাই গ'লোঁ মাৰ কাটিং তো এতিয়া ফিউল আপটো কৰি ল'ব লাগিব ফিউল চিউল একেবাৰেই নাই অ'কে গাইছ ফিউল আপটো কৰি লৈ ল'লোঁ তো এতিয়া যাব লাগে আৰু জল্দি মানে কি আৰু ককা পাছফালে বহিছে ন তো স্পীড যাবই নোৱাৰি 60-70 এনেকৈ গৈ থাকিব লাগিব আৰু 3 ঘণ্টামান লাগি যাব ইয়াৰ পৰা মৰিগাঁও পাওঁতে 150 কিলোমিটাৰ হৈ যাব सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जान আৰু আপোনালোকক বহুত বেছিকৈ ধন্যবাদ আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিছে কেতিয়া ভবা নাছিলোঁ যে মোৰ ইমানখিনি ছাবস্ক্ৰাইবাৰ হ'ব 85,000 কৰি দিলে তো তাৰ বাবে বহুত বেছিকৈ ধন্যবাদ দিলছে যিমান ধন্যবাদ কৰে ন আপোনালোকৰ মৰম চেনেহ কেতিয়াও মই পৰিশোধ কৰিব নোৱাৰিম সদায় যেন আপোনালোকে মোক মৰম চেনেহ আশীৰ্বাদ কৰি যায় তাকেই আশা কৰিলোঁ যিমান থেংক ইউ ক'লেও আপোনালোকৰ বাবে কমিয়ে হ'ব তো তথাপিও দিলছে থেংক ইউ এনেকৈ যেন ছাপোৰ্ট কৰি যায় তাৰে আশা কৰিলোঁ মৰিগাঁও ন আগতো আহিছোঁ ফাৰ্ষ্ট জেঠাই ছোৱালীক যেতিয়া বিয়া দিছিল ন তেতিয়া বস্তু চস্তু দিবলৈ আহিছিলোঁ আৰু ছেকেণ্ড এবাৰ আহিছিলোঁ ভাগৱত পাঠ কৰিবলৈ আহিছিলোঁ মৰিগাঁৱত দুবাৰেই অহা হৈছিল তো আজি সৈতে 3বাৰ হ'ব আৰু আমি য'ত গৈ আছোঁ ন মৰিগাঁৱৰ লেলাবৰী এনেকুৱা কিবা গাঁও এখন নাম আছে ন তাতে গৈ আছোঁ লেলাবৰী বুলি কয় বোলা তাতে ভাওনা হ'ব বোলে আৰু চাম আৰু ভাওনা আৰু তোমালোককো দেখাম প্ৰত্যেক বছৰে হয় আহিনৰ তিথিত তো ফাৰ্ষ্ট টাইম গৈ আছোঁ মৰিগাঁৱত ভাওনা চাবলৈ তো কেনেকুৱা কি কথা তোমালোককো দেখাম তোমালোকে চাই থাকা ভিডিঅ'টো কণ্টিনিউ কৰি থাকা বাইকৰ ছাৰ্ভিচিং দিবলৈ হৈ আছে তো তাৰ পৰা ঘূৰি আহি বাইকৰ ছাৰ্ভিচিং দিব লাগিব তাৰপিছত আকৌ এদিন ড্ৰপ দি তাৰ নেক্সট দিন তেজপুৰ যাব লাগিব আহি পাই গ'লোঁ ডবকা এইফালে লেফ্ট ছাইডে গ'লে ডবকা টাউনত সোমাব পাৰি মৰম সাচিছোঁ তোমাৰে নামতে মই সপোন দেখিছোঁ তুমিও নজনাকৈ ভিউটো চোৱা না গাইজ এইফালে আগত পাহাৰখন পুৰা ধোঁৱা হৈ আছে মজা লাগিছে মানে টোল গেট অ'কে গাইজ আমি আহি পাই গ'লোঁ বৰঘাট ৰাইট ছাইডে গ'লে তেজপুৰ লেফ্টত গ'লে গুৱাহাটী আৰু ডাইৰেক্ট যদি এইফালে চিধা যাওঁ ন তেনেহ'লে আমি পাই যাম
নগাঁওতো আমি নগাঁও টাউন হৈ মৰিগাঁও নাযাওঁ, নহ'লে ট্ৰেফিক চেফিকত পূৰা বেয়াকৈ ফচিব লাগিব। লেফ্ট ছাইডে গুচি যাওঁগৈ এইফালে গুৱাহাটী ৰোডত গৈ আছোঁ। অলপ আগতে গৈ ৰাইট ছাইডে সোমাই দিম, তেতিয়া শ্বৰ্টকাট হৈ যাব মানে মৰিগাঁও জল্দি পাই যাম। নহ'লে এইফালে টাউনৰ মাজেদি গ'লে ন বহুত বেছিকৈ ফচি যাব লাগিব, মানে ভিৰ বহুত বেছি হৈ থাকে। তো আমি অলপ আগতে গৈ এনেকৈ সোমাই দিম ৰাইট ছাইডে। গাইজ আমাৰ ৰাস্তাটো অলপ ভুল হৈ গ'ল, মানে বেলেগ ছাইডে সোমাই আহিলেও অলপ আগতহে আছে, বেবেজীয়া হৈ সোমাই যাব লাগিব। অ'কে গাইজ, আমি এতিয়া ৰাইট ছাইডে সোমাই যাব লাগিব। এইখিনি বেবেজীয়া বুলি কয়। তো এতিয়া আমি এইফালে ফালি যাবগৈ লাগিব আৰু। হা অঁ ইয়াত নেকি? অঁ এতিয়া ক'ত যোৱা? অঁ ককা অঁ থেংক ইউ। ঠিক আছে নহয় যাওঁ। অঁ অঁ ঠিক আছে দিয়া। গাইজ ছাবস্ক্ৰাইবাৰ বন্ধু এজনক লগ পাইছিলোঁ, মানে এনেকৈ ভাল লাগে ন, ক'ৰবাত গৈ থাকিলে দেখা পালে মাতিলে কৰিলে বহুত বেছিকৈ ভাল লাগে আৰু। মৰিগাঁও পাই গ'লোঁ। অ'কে গাইজ, ফাইনেলি মৰিগাঁও টাউনত সোমাই দিলোঁ আৰু। তো এতিয়া ৰাস্তাটো কোনটো আছিল বা লেলাবৰীলৈ যোৱা কোনটো আছিল জানো? অঁ চিনি পোৱা ন? ক'ত ইয়াতে ঘৰ নে? থেংক ইউ। ইয়াতে ন? অঁ থেংক ইউ। ঠিক আছে, এইফালে গৈ ৰাইট ফালে ন? অঁ অ'কে গাইজ, ইয়াৰ পৰা কিবা কিবি এটা লৈ ল'লোঁ আৰু। তো এতিয়া জল্দি যাব লাগে। অ'কে গাইজ, এতিয়া মৰিগাঁও টাউনৰ পৰা ওলাই দিলোঁ আৰু। তো এতিয়া লেলাবৰী গৈ আছোঁ, জল্দি পাব লাগে। ইয়াৰ পৰা লেলাবৰীলৈ 15 কিলোমিটাৰমান হৈ যাব চাগে আই থিংক, নাজানো আৰু কিমান দূৰ আছে বা, বাট ৰাস্তাবোৰ ইমান ভাল নহয় তালৈ। অ'কে গাইজ, জেঠাই ছোৱালীৰ ঘৰ আহি পাই গ'লোঁ। তো এতিয়া ৰেষ্ট লৈ লওঁ। তো ৰাতিকৈ ভাওনা ঘৰত লগ পাই আছোঁ দেই। অ'কে গাইজ, ইয়াত মই মৰিগাঁও 10মান বজাতে পাই গ'লোঁ। তো তাৰপিছত ৰেষ্ট ল'লোঁ, তাৰপিছত অলপ ঘূৰিলোঁ কৰিলোঁ, ইয়াতে ওচৰতে জেগাবোৰ চালোঁ। তো এতিয়া ৰেডি হৈ গ'লোঁ ভাওনা চাবলৈ যাবলৈ, য'ত ভাওনা হ'ব ন। তো ইয়াৰ পৰা বেছি দূৰ নহয়, অকণমান জেগা। তো গৈ আছোঁ ভাওনা চাবলৈ, ৰেডি হৈ গ'লোঁ আৰু। আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো বেছি দেৰিলৈকে নাথাকোঁ, 12টামান বজালৈকে থাকিম, তাৰপিছত গুচি আহিম। তো যিখিনি পাৰোঁ সকলোখিনি দেখাম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। তো ব'লক ডাইৰেক্ট ভাওনাৰ স্থলীত লগ পাই আছোঁ। অঁ ইয়াত তোমালোকে দেখা পাইছা ভাৱৰীয়াবোৰ সজাই আছে আৰু। অ'কে গাইজ, কালি ভিডিঅ'টো এণ্ড কৰিবলৈ থাকি গ'ল। ভাওনা চাওনা চাই কৰি ন পূৰা শুয়ে গ'লোঁ আৰু, মানে তামাম টোপনি ধৰিলে। যিখিনি পাৰিলোঁ তোমালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকণমানকৈ। তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু।
তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো কোনোবা নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'বা ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে তো আপোনাৰ ভিডিঅ'ত লগ পাই আছোঁ তেনেহ'লে আজি লৈ আহিলোঁ বাই বাই